নমস্কাৰ, গণেশ দত্ত আছাম নামৰ ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই আজি আহিছোঁ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানত, নৰ্থ ইষ্ট হিলছ ইউনিভাৰ্চিটি। আমাৰ এইখন আছে শ্বিলঙত, নেহু বুলি আমি যাক কওঁ। আৰু মোৰ লগত আছে এয়া কোষেশ্বৰ শৰ্মাদেউ, তেওঁ নেগডিমছত কৰ্মৰত বৰ্তমান। ভাইটি কাৰ্তিক আছে আৰু আন এজন ভাইটি চালকৰ আসনত জয়ন্ত বহি আছে। আমি এতিয়া বিশ্ববিদ্যালয়খনৰ কিছু পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। আচলতে যথেষ্ট ভাল লাগিব, মোৰ ভাল লাগিছে যেতিয়া আপোনালোকৰো লাগিব বুলি আশা কৰিছোঁ। এয়া তাকে দেখাবৰ কাৰণে আমি গৈ আছোঁ। সুন্দৰ পৰিৱেশ, পাইন গছৰ মাজে মাজে সৰু ৰাস্তা, ইউনিভাৰ্চিটিখনৰ চহৰত বিভিন্ন ৰাস্তা আছে, পথ আছে আমি দেখিছোঁ। আৰু এইদৰেই বিভিন্ন ডিপাৰ্টমেণ্ট বিভিন্ন ঠাইত আছে। এইটো এটা আমাৰ হোষ্টেল, এইটো এটা ডাঙৰ হোষ্টেল আমি দেখিলোঁ। এইদৰে আমি দেখিছোঁ ইফালেও কিছু হোষ্টেল বা ঘৰ আছে। চাৰিওফালে পাহাৰৰ ওপৰত ইমান ধুনীয়া পৰিৱেশত অনুষ্ঠানটো আছে, নিশ্চয় সঁচাকৈ বৰ ভাল লাগিছে। ইমান সুন্দৰ পৰিৱেশ বিশ্ববিদ্যালয়খনত, হাই উৰুমি একেবাৰে নাই। চাৰিওফালে ঘূৰি যিটো পৰিৱেশ দেখিলোঁ, আচলতে বিদ্যায়তনিক দিশত যথেষ্ট ভাল প্ৰভাৱ আছে। একদম অকণমান ৰাখি দিয়া, এয়া হ'ল আমাৰ ৰাষ্ট্ৰভাষা হিন্দী বিভাগৰ বিল্ডিং। এইটো হিন্দী বিভাগৰ আমি বিল্ডিংটো দেখিলোঁ, সেই হিন্দী বিভাগ। বোলা আগুৱাই বোলা, এতিয়া আমি আগলৈ যাওঁ। বিশ্ববিদ্যালয় চৌহদৰ ভিতৰতে তেল ডিপু। আচলতে বিশ্ববিদ্যালয় চৌহদৰ মই ইয়াৰ আগতে যিকেইখনত ঘূৰিছোঁ তেল ডিপু দেখা নাছিলোঁ, কিন্তু নেহুৰ দেখিলোঁ ইয়াত তেল ডিপু আছে, দেখি ভাল লাগিছে। আচলতে এয়া আপোনালোকক দেখুৱাইছোঁ নেহুৰ কেন্দ্ৰীয় পুথিভঁৰাল, যিটো পুথিভঁৰাল স্থাপিত হৈছিলে 1973 চন। এয়া নেহু কেন্দ্ৰীয় পুস্তাকালয়, নেহু চেণ্ট্ৰেল লাইব্ৰেৰী, শ্বিলং, এষ্টাব্লিছ 1973। আচলতে গোটেই পৰিৱেশটোৱে অতি মনোমোহা হৈ পৰিছে। চব ইমান ধুনীয়া পৰিৱেশ। এনে পৰিৱেশৰ ল'ৰা ছোৱালীৰ শৈক্ষিক যিটো বাতাবৰণ লাগে বুলি কয়, এই বাতাবৰণটো ইয়াতে মই ভাবোঁ 100% ছাত্ৰ ছাত্ৰীয়ে পাইছে। আৰু সেইকাৰণে নেহুৰ পৰা অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল বহু ক্ষেত্ৰত আগবঢ়া বুলি যে কয়, এই পৰিৱেশেও তেওঁলোকক আচলতে এইখিনি দিছে। মই আৰু বিশেষ কথা নকওঁ। আচলতে এইদৰে এটা ধুনীয়া বা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানৰ বিষয়ে অকণমান ওপৰে কিছু কথা ক'বলৈ পাই মই নিজেও ধন্য মানিছোঁ। আচলতে ইয়াৰ ভিতৰুৱাকৈ যাবলৈ হ'লে কিছু নিয়ম কানুনৰ কথা আছে, পাৰ্মিশ্যন ল'ব লাগিব। পাৰ্মিশ্যন লৈ ইয়াৰ ঐতিহ্য বা বিভিন্ন দিশ চাই যে ডাঙৰ ভিডিঅ' এটা বনাব লাগিব। যদি সময় সুবিধা হয় বা আপোনালোকে যদি মৰম স্নেহবিলাক দি থাকে, তেতিয়াহ'লে আগলৈ নিশ্চয় মই এইখন বিশ্ববিদ্যালয়ৰ এটা সুন্দৰ ছবি আপোনালোকৰ মাজত দাঙি ধৰিব পাৰিম, তাকে কামনা কৰি এই নেহুৰ পৰা যি সৰু ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ, এই ভিডিঅ'টো ইমানতে সামৰণি হৈছোঁ। জয়তু নেহু ছাত্ৰ ছাত্ৰীসকলৰ জয় হওক। ইয়াৰ শিক্ষাগুৰু মণ্ডলীকো আজি শিক্ষক দিৱসৰ দিনা জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম, তাকে কামনা কৰি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।